নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিবলৈ গৈ আছোঁ। তো বলা আমি আৰম্ভ কৰোঁ। উত্তৰ লিখা। ক নম্বৰ কৈছে কেন্দ্ৰীয় চৰকাৰৰ ভাগ কেইটা আৰু কি কি? উত্তৰ, কেন্দ্ৰীয় চৰকাৰৰ ভাগ তিনিটা হৈছে বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। খ নম্বৰ প্ৰশ্ন, লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম লিখা। উত্তৰ, লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম হৈছে লোকসভাৰ নিম্ন সদন, ৰাজ্যসভাৰ উচ্চ সদন। গ নম্বৰ প্ৰশ্ন, লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? উত্তৰ, লোকসভাৰ সদস্য সংখ্যা হৈছে 545 জন আৰু ৰাজ্যসভাৰ সদস্য সংখ্যা হৈছে 250 জন। গ নম্বৰ প্ৰশ্ন, প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক কোনে নিয়োগ কৰে? উত্তৰ, প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ঙ নম্বৰ প্ৰশ্ন, কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ কোনে বিতৰণ কৰে? উত্তৰ, প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ বিতৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে বিতৰণ কৰে। প্ৰথম নম্বৰ কৈছে ন্যায়পালিকাৰ কাম কি? উত্তৰ, ন্যায়পালিকাই ন্যায় আৰু অন্যায় বিচাৰ কৰে। দেশৰ জনসাধাৰণক স্বাধীনভাৱে জীয়াই থকাত সহায় কৰে। কোনে কৰে? ন্যায়পালিকাই কৰে। দ্বিতীয় নম্বৰ কৈছে ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি? উত্তৰ, ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ তিনিটা, সেইকেইটা হ'ল বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। বৰ্গীয় জ নম্বৰ প্ৰশ্ন, বিধানসভালৈ নিৰ্বাচিত সদস্যজনক কি বুলি কোৱা হয়? উত্তৰ হ'ব, বিধানসভালৈ নিৰ্বাচিত সদস্যজনক বিধায়ক বুলি কোৱা হয়। বিধায়ক মানে MLA, ইংৰাজীত MLA বুলি কয়। মেম্বাৰ অফ এছেম্বলি, MLA, মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি ইংৰাজীত কয়, মানে MLA কয়। আৰু আমি অসমীয়াত কি বুলি কওঁ? বিধায়ক বুলি কওঁ। জ নম্বৰ কৈছে ৰাজ্যৰ মুৰব্বীজন কোন? উত্তৰ হ'ব ৰাজ্যপাল। ৰাজ্যৰ মুৰব্বী হ'ল ৰাজ্যপাল। নি নম্বৰ প্ৰশ্ন, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে? উত্তৰ, ৰাজ্য এখনৰ ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক নিযুক্তি দিয়ে। প্ৰথম নম্বৰ প্ৰশ্ন, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? উত্তৰ, অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। 2 নম্বৰ খালী ঠাই পূৰণ কৰিব দিছে। ক নম্বৰ, বিধানমণ্ডলে আইন প্ৰস্তুত কৰে। কাৰ্যপালিকাই আইনসমূহ কি কৰে? কাৰ্যকৰী কৰে। ন্যায়পালিকাই ন্যায় বিচাৰ কৰে। বিধানসভাৰ কাৰ্যকাল কেইবছৰ? 5 বছৰ। ৰাজ্যপালেই ৰাজ্যৰ কি? মুৰব্বী। এতিয়া 3 নম্বৰ ক্ষুদ্ৰ উত্তৰটো বাছি ওলাব কৈছে। অসমৰ বিধানসভাৰ সমষ্টি কেইটা সমষ্টি আছে? 126টা সমষ্টি আছে। অসমত বিধানসভাৰ চিট কেইটা আছে? 126টা আছে। খ নম্বৰ কৈছে বৰ্তমান ভাৰতত ৰাজ্য কেইখন আছে? 29খন ৰাজ্য আছে। পিছত গ নম্বৰ কৈছে লোকসভাৰ কাৰ্যকাল কেইবছৰ? 5 বছৰ। ঘ নম্বৰ কৈছে ৰাজ্যত মুখ্য ন্যায়াধীশ থাকে কেইজন থাকে? মুখ্য ন্যায়াধীশ ৰাজ্যত এজন থাকে। ঙ নম্বৰ কৈছে ৰাজ্যসভাৰ সদস্য সংখ্যা কেইজন? 250 জন। আৰু লোকসভাৰ কেইখন? 445টা লোকসভাৰ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ইউটিউব চেনেলটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা ভিডিঅ'টো, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো বহুত বহুত ধন্যবাদ।